নমস্কাৰ দেই বন্ধু বান্ধৱীসকল, মই বন্দনা আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। মই আজি মোৰ ফুলখিনি অলপ দেখাম বুলি ভাবিছোঁ। মানে একেবাৰে মৰহি গৈছিলে, এতিয়া পানী দি অলপমান জীৱিত হৈছে। গতিকে মই এই আকাশখনৰ পৰাই মই আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ, কাৰণ আকাশখন ইমান ধুনীয়া লাগিছে। এয়া আমাৰ ঘৰৰ পিছফালৰ আকাশৰ দৃশ্য। মানে মই ভিডিঅ'টো ষ্টাৰ্ট ইয়াৰ পৰা কৰোঁ বুলিয়ে ল'লোঁ, ভাল লাগিছে কাৰণে আকাশখন। গতিকে দেখাই আছোঁ আপোনালোকক ভিডিঅ'টো। এজোপা এৰিকা পাম বুলি কয়, এজোপা ওখ হ'ল, মানে ডাঙৰ নহ'ব বুলি ভাবিছিলোঁ মই, বহুতেই ওখ হ'ল। এই এনেকৈ বাহিৰত ৰ'দত থোৱা হৈছিলে ইয়াত, কিন্তু পাতখিনি মানে ৰ'দত থোৱাৰ কাৰণে এনেকৈ হালধীয়া পৰি গৈছিলে গোটেই পাতবোৰ। কাটি দিলোঁ মই। এতিয়া চাওক ইমান ধুনীয়া সেউজীয়া হৈ গৈছে এতিয়া এতিয়া পানী দিছিলোঁ। এজোপা পাত বাহাৰ হয়, নাম নাজানো এজোপা, এনেকৈ পাতখিনিৰ কাৰণে আৰু ফুলটো নুফুলে। ফুল মানে কচু গছৰ ফুলৰ নিচিনা ফুলে দীঘলকৈ। এয়া এইভাগে ঘূৰাই দেখাই দিছোঁ। দেখিছে, শামুক লাগি আছিলে, শামুকটো এতিয়া লুটি খাই পৰিলে। এজোপা ৰাবাৰ প্লেণ্ট বুলি কয়। এজোপা হৈছে মোমাই তামোল, টাবতে দি দিছে বোৱাৰীয়ে মোমাই তামোল। এজোপাও পাতবাহাৰ। চক ইমান হাবি, এতিয়া বাৰিষা ছিজন। এইফালেও থোৱা হৈছিলে টাব, হাবি চক। এজোপা ডিজাইন চক। মই ভিডিঅ' বনাবলৈ একো পোৱা নাই কাৰণে ফুলখিনিকে দেখাইছোঁ আজি, ক'তো ওলায়ো যোৱা নাই। গতিকে মোৰ ফুলখিনিকে দেখাওঁ। এইটো এটা ডিজাইন পাতৰ। এয়া হৈছে টেঙেচি টেঙা পাতৰ নিচিনা, ফুলপাও টেঙেচি ফুলৰ নিচিনাই ফুলে, বহুত দিন ফুলে কিন্তু ফুলিলে মানে। এজোপা ইনড'ৰ প্লেণ্ট। এয়া বগা ফুলিছে, এইটো কালাৰ 3টামান থাকে, এটা পিংকত থাকে, আকৌ এইটো বগা আৰু এটা ৰঙা থাকে। নাম নাজানো কিন্তু দেখাই দিছোঁ আৰু। এজোপা জীয়াবলৈ বহুত কষ্ট, কিন্তু বোৱাৰীয়ে জীয়ালে যেনে তেনে, ডাঙৰ হৈছে। ডিব্ৰুগড় বাৰ ঘৰৰ পৰা আনিছিলে এজোপা, ভাগিনৰ ঘৰৰ পৰা, তাৰপৰা এয়া চক বাঁহ গছৰ নিচিনা পাত, ঠাৰিটো বাঁহ গছৰ নিচিনাই। তেনেকৈ বিশেষ একো নাই ফুল, মই তথাপিতো দেখাই দিছোঁ আৰু, এনেই আছোঁ যেতিয়া ভিডিঅ'কে বনাওঁ বুলি। এয়া চব মিহি মিহি নিম পাতৰ নিচিনা পাতখিলা, কিন্তু বহুত মিহি। এইটো এটা ডিজাইন পাত চক, কচু পাতৰ নিচিনা। এয়া মাটি শুকাই গৈছে, শিপা ওলাই গৈছে, মাটি দিব লাগিব ইয়াত। এইজোপা মানে দৰ্জা মুখত দিলে বহুত ধুনীয়া হয়, ওখ ডাঙৰ হয় গছজোপা। এইটো এটা ডিজাইন, এই পাতটোৰ নিচিনা কেইবাটা বিধৰো আছে। মানে এইটো চক পিংক কালাৰ, মাজত এনেকৈ পিংক, আৰু এইফালে একেজোপা গছতে চক, ইয়াত হোৱাইট, এয়া পিংক। মই আগতো এবাৰ কৈছোঁ, নামবোৰ নাজানো ফুলৰ, মই দেখাইহে দিছোঁ অকল। য'ত পাওঁ আনি ৰুওঁ আৰু। এনেকুৱা ডিজাইন, এইটো পাতৰ ডিজাইনত কেইবাবিধৰো আছে, পাত সৰু পাত, মিহি পাত, এনেকুৱা। এইটো চক কচু পাতৰ নিচিনা, এনেকৈ কটা আছে পাতখিলা, দেখিছে, কটা। এয়া দুজোপা পুলি ওলাইছে ইয়াত, এনেকৈ পোখা ওলাইছে। এজোপা ফৰগেট মি নট, হোৱাইট নহয়, পাতল পাৰ্পল কালাৰ হয়, কিন্তু কালাৰটো উঠাই নাই। দেখাইছোঁ, এয়া চাওকচোন পাতখিলা, ইমান ধুনীয়া লাগিছে। আপোনাৰ মৌৰা চৰাই পাখিটোৰ নিচিনা ফুল ফুলে, ফুলপাহ এনেকুৱা
পাৰ্পল কালাৰত ফুলে ফুলপাহ এয়া ডিজাইন এটা আছে পাতখিলাত দেখিছেনে জোপা কচু এয়া কচু গছৰ ফুলৰ নিচিনাকৈ এনেকৈ কলি ওলাইছে পাছক সেইটো পাতৰ নিচিনা জোপা আগত দেখাই গ'লোঁ মই পিংক আৰু হোৱাইটৰ তেনেকুৱা সৰু পাত এখিলা ফৰগেট মিনত জোপা এইফালে মানি প্লাণ্ট এনেকৈ ৱালত বগাই গৈছে হেপা ধুনীয়াকৈ ফুলিছে সেইজোপা আকৌ ঠাৰিডাল বৰ দীঘল এনেকৈ ঠাৰিডাল দীঘল গছজোপা এয়া পাত এয়া তগৰ ফুলৰ নিচিনা একেবাৰে তগৰ ফুলেই আৰু কিন্তু এইটো পানী তগৰ বুলি কয় কলিটো চক পাতখিলা এনেকুৱা এয়া পানী তগৰ বুলি কয় আকৌ এবাৰ দেখাই দিছোঁ গোটেই ফুলখিনি ইয়ালৈকে আছে এফালে ষ্টেণ্ড এটা আছে টাব থোৱা এয়া এনেকৈ ৰাখিছোঁ গোটেই ফুলখিনি যি পাৰোঁ পানীত দিওঁ আৰু মাজে সময়ে সদায়তো সময় নাপাওঁ কেতিয়াবা খুচৰিও দিওঁ মাটিখিনি তেনেকৈ চলি আছে আৰু ফুলখিনি এয়া হৈছে আমাৰ ঘৰৰ আগফালৰ আকাশৰ দৃশ্য এয়া বতৰ বেয়া কৰি আহিছে ডাৱৰ আৱৰি ধৰিছে মই সামৰণিত আগফালৰ আকাশখন দেখাই দিছোঁ অলপ ভিডিঅ'টো মই আজি ইমানতে সামৰিছোঁ আৰু কিনো দেখাম ফুলখিনিকে দেখালোঁ আৰু বাই বাই আজিলৈ সমাপ্ত